আজি মই এটা কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাটোৰ নাম হ'ল যেতিয়াৰ যিটো বন। কবিতাটোৰ ৰচক হৰিনাৰায়ণ দত্ত বৰুৱা। যেতিয়াৰ যিটো বন কৰা তেতিয়াই, পাছলৈ নথবা পেলাই। কৰিম কৰিম বুলি গহৰি কৰিলে, কৰিব কি পাৰে কোনোবাই। আজি যি সুবিধা আছে কালি যাব পাৰে, কোনে জানে কি আপদ মিলে। সময়ত নকৰিলে কাম পৰে পিছ, কেতিয়াবা নহয় সমূলে। পল দণ্ড কৰি কাল বৈছে নৰয়, জীৱনৰ দিন যায় টুটি। যেতিয়াৰ যিটো বন ধৰা ততালিকে, এলাহত নুখুজিবা ছুটি। সময়ৰ লগে লগে কাম কৰি যোৱা সকলোকে ঢিলা তুমি পাবা। এলাহত নুবুলিবা নকৰো বুলি, নাম যশ অৱশ্যই লভিবা। ধন্যবাদ।